এইটো হ'ল গাহৰি মাংসৰ লগত পিঁয়াজ জ্বলা ভাজি আৰু এইফালে মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল আৰু সকলোৰে ইংৰাজী নৱবৰ্ষ আন্তৰিক শুভেচ্ছা থাকিলে আৰু আমি এতিয়া পিকনিক খাবলৈ যাব ওলাইছোঁ ইফালে গাড়ীতে আমি উঠি লওঁ আৰু ইফালে পঢ়ি লৈছোঁ এটা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু চাই কাপটাকে পিকনিক মানে আমাৰ ঘৰতো খাব আমাৰ ঘৰত যিহেতু ভাড়া ৰুমত মানুহ আছে তাহাঁতৰ লগত মাহঁতি খাব মা পাপাহঁতি খাই দিব আৰু আমি খাওঁগৈ আমাৰ ওচৰৰ মানে দাদা নবৌ তেওঁলোকতে খাওঁগৈ আৰু ভাগে ভাগে তেতিয়াহ'লে চাই যাওক আৰু দেখাই যাম আপোনালোকক পিকনিকৰ মানে কি ধৰণৰ কি আছে আৰু ৰাতিপুৱা আছে আমাৰ এটা জেগাত ইনভাইট কৰিছে মানে আমাৰ খুৰাহঁতৰ ঘৰতে তেতিয়াহ'লে চাই যাওক এইফালে নবৌহেঁতি খানা বনাই আছে গাহৰি আৰু লাই এয়া আৰু এইফালে বনাই আছে ব্ৰইলাৰ মাংসৰ দাদাজনে তো চাই যাওক আৰু যি পাওঁ আপোনালোকক দেখুৱাই যাম আৰু এতিয়া আমি ভিডিঅ' বনাই কৈ আহিলোঁ ৰীল বহাই কৈ দিয়ক এইফালে এতিয়া আমি খাবলৈ বহিছোঁ খানা আমি চাৰিজনী খাই লওঁ তেতিয়াহ'লে এতিয়া আমাৰ খানা খোৱা হৈ গ'ল খানা চানা খাই কৰি আমি এতিয়া তামোল চামোল খাই কৰি লেকচাৰ মাৰি আছোঁ চ' গাইজ আৰু এতিয়া আমি তাৰ পৰা খানা খাই আহি হৈ গ'ল মানে ঘৰলৈ আহিলোঁ ঘৰলৈ আহি কিনে অকণমান টাইম ৰেষ্ট ল'লোঁ তাৰপিছতে এতিয়া আকৌ এফালে যাওঁ খানা খাবলৈ মানে আকৌ নিউ ইয়েৰ পাৰ্টি আমাৰ খুৰাহঁতৰ ঘৰত মাতিছে যিহেতু খাওঁগৈ আৰু তেতিয়াহ'লে মই আপুনিও গাড়ীত উঠোঁতে ভিডিঅ' কৰিছোঁ এতিয়া আকৌ গাড়ীত উঠোঁতে ভিডিঅ' কৰিছোঁ বাৰু আমাৰ উঠি নক'বকৈ তেতিয়াহ'লে অথনি অহা কৰাবোৰ নেদেখুৱালোঁ আৰু এতিয়া আকৌ যাওঁ খানা খাবলৈ একেবাৰে তাত গৈ আপোনালোকক লগ পাই আছোঁ ভালে আছোঁ অকণ বহিয়ে লৈছোঁ অঁ বৰা চাউল চুঙাত দিছে এয়া অঁ বাদা হাই থেংক ইউ হেপিনে গুণ গুণ লাডু এইফালে আমাৰ আইতা ন হাই আৰু এইফালে মই বৰা চাউল চুঙাত দিছে আজি নতুন বছৰ অঁ নতুন বছৰ শুভেচ্ছা দিছে ন এটা কৈ দিয়ক নতুন বছৰ শুভেচ্ছা দিছে ন আপুনি কি কাটিছে কোমোৰা আলু কাটিছে দেই আৰু দেখুৱাই আছোঁ আপোনালোকক পিছত বাৰু আৰু এইটো আমাৰ ভেলাঘৰ মই এতিয়া বনাম চালাড এইফালে বিট আছে গাজৰ এইটো হ'ল গাহৰি মাংসৰ লগত এইটো কি আছে ইয়াত ওলকবি আলুগুটি এইটো গাহৰি মাংসৰ লগত আৰু এইটো হৈছে পাতিহাঁহ জ্বলা ভাজি আৰু এইফালে হাঁহ মাংস কোমোৰাৰ লগত মজা লাগিব আৰু এইটো হৈছে মাছৰ জোল ফ্ৰাই মাছ বিলাহী আলু জোল আৰু এইফালে জুই ফুৱাই আছে গাহৰি আৰু ওলকবি এইফালে পিঁয়াজ দিছে পিঁয়াজ আদা নহৰু দিলে আৰু এইফালে এতিয়া মাংস এইফালে ৰাজহাঁহ মাংসটো বনাব এইফালে গাহৰি ইয়াতো পিঁয়াজ হালধি দিয়া হৈ গ'ল গাহৰি ঢালিব এতিয়া এয়া গাহৰি গ'ল কেৰাহীত ইয়াত এতিয়া ৰাজহাঁহ মাংস দিলে আমাৰ ৰান্ধনি বহুত কষ্ট হৈছে থিয় হৈ লৈছে আৰু এইফালে বাৰু ধুনীয়াকৈ বহিয়ে লৈছে হাই কৈ দিয়ক সৰুতে এইফালে খুৰী এনাই এইফালে আকৌ আমাৰ চুঙা দেখুৱাইছোহি দেই আপোনালোকৰ লোভ লাগিব বুলি দেখুৱাই দিছোঁ আৰু এয়া তেতিয়া কোমোৰা এয়া আমাৰ চুঙা পুৰি হৈ গ'ল থৈ দিছোঁ এতিয়া অকণমান দেৰি পিছত তাৰপিছতে দেখুৱাম আৰু আপোনালোকক খালি আৰু এইটো হৈছে ফ্ৰাই হ'বনে এতিয়া আমি খেলিম লুডু এইফালে আছে বাৰ্বি এইফালে গুণগুণ এইফালে লাডু তাৰপিছতে এইফালে আৰু খেলি লওঁ আৰু লুডু মোৰ কোনটো মুনিলা
প্ৰথমে মই মাৰিছো ও 5 এয়া আমাৰ চুঙা চাউল এয়া এবাৰ কৰি গলো নহয় আৰু এইটো আমাৰ জ্বলা ভাজি বনি আছে হাঁহ আৰু পচলা দিব এইটো পচলা আৰু এতিয়া আমি বহিছো খানা খাবলৈ এফালে পাত দি আছে আৰু ইফালে মালবিকা আৰু এফালে বীজ দিছে এফালে খাবলৈ বহিছে আৰু এইটো আহিছে মেইনটো বৰা চাউলৰ ভাত চুঙাত দিয়া বৰা চাউলৰ ভাত হ'ব দিয়ক আৰু এতিয়া আমি খাই লওঁ খাইছা সকলোকে কৈছো খাইছা 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 ঐ মালবিকা খাইছা ভাত পানী খাই কৈ কি কৰিছা তোমালোকে সো গাইজ খানা চানা খাই কৈ আহি ঘৰ পালোহি আৰু বহুত বেছি ঠাণ্ডা লাগিছে মুখ হাত ধুই আহিলোঁ আৰু এতিয়া ভিডিঅ'টো ভাবিছোঁ শেষ কৰোঁ আৰু সেয়াই আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু তেতিয়াহ'লে ঠিক আছে নেক্সট ব্লগত আপোনালোকক লগ পাই আছোঁ ঠিক আছে